কাৰ্বি আংলং জিলাৰ এটা পৰিয়ালত আনন্দৰ বন্যা সুদীৰ্ঘ 54 বছৰৰ মূৰত মিলন পৰিয়ালৰ সৈতে কাৰ্বি আংলং জিলাৰ ডকমকাৰ নিকটৱৰ্তী বাঘপানীৰ কেহাং ইলেং গাঁৱৰ এটা পৰিয়ালত আনন্দৰ বন্যা সুদীৰ্ঘ 54 বছৰৰ মূৰত মিলিত হ'ল পৰিয়ালৰ সৈতে কাছিক ৰপি আনুমানিক 1969 চন মানতেই চনবাহাদুৰ তামাং নামৰ গোৰ্খা সম্প্ৰদায়ৰ লোকজন মহৰ গোৱাল হিচাপে কৰ্মৰত আছিল কাছিক ৰপিৰ পৰিয়ালত অৱশেষত কাছিক ৰপিৰ প্ৰতি আকৃষ্ট হৈ নেপাললৈ পলুৱাই নি বিবাহপাশত আবদ্ধ হয় দুয়ো তেতিয়াৰ পৰাই কাৰ্বি আংলং জিলাৰ বাঘপানীৰ কেহাং ইংলেং গাঁৱৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল কাছিক ৰপিৰ অৱশেষত নেপালৰ সংবাদ মাধ্যমৰ জৰিয়তে বাঘপানীৰ কেহাং ইংলেং গাঁৱৰ পৰিয়ালৰ সৈতে যোগাযোগ হয় কাছিক ৰপিৰ ফলস্বৰূপে যোৱা 20 ফেব্ৰুৱাৰীত নেপালৰ পৰা ডকমকাৰ নিকটৱৰ্তী বাঘপানীৰ জন্মস্থান কেহাং ইংলেং গাঁৱৰ স্বামী চনবাহাদুৰ তামাং সহ উপস্থিত হয় কাছিক ৰপি সুদীৰ্ঘ 54 বছৰৰ মূৰত কাছিক ৰপিক দেখা পোৱাৰ লগে লগে আনন্দত আত্মহাৰা হৈ পৰে কাছিক ৰপিৰ দুই ভগ্নী পৰিয়ালৰ অন্যান্য সদস্য তথা কেহাং ইংলেং গাঁৱৰ লোকসকল অৱশেষত যোৱা 23 ফেব্ৰুৱাৰীত নেপালৰ অভিমুখে ৰাওনা হয় কাছিক ৰপি চনবাহাদুৰ তামাং আৰু তেওঁৰ সদস্যসকল কাৰ্বি আংলঙৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা